প্ৰথমে মই আমাৰ শংকৰদেৱ শিশু নিকেতন ভাৰগুৰিৰ সকলো আচাৰ্য আৰু আমাৰ প্ৰধান আচাৰ্য তেওঁক ধন্যবাদ জ্ঞাপন কৰিম। প্ৰতি বছৰৰ দৰে আজি যোৱা 22 বছৰৰ পৰা আমাৰ ভাৰগুৰি নিকেতনখন এই ভাৰগুৰিত আমি ল'ৰা ছোৱালীৰ লগত জড়িত হৈ কাম কৰি আছোঁ শিক্ষা ক্ষেত্ৰত। তো আমি খুব আনন্দিত আৰু আমাৰ মাজত খুব উৎসাহ যে আমি যোৱাবেলিৰ নিচিনা এইবেলিও আমি 100% ৰিজাল্ট ভাৰগুৰি শিশু নিকেতনৰ পৰা আমি দিবলৈ সক্ষম হৈছোঁ। ইয়াৰ কাৰণে আমি অতি গৌৰৱান্বিত আৰু আমি খুব আনন্দ উপভোগ কৰি আছোঁ। লগতে আজি আমাৰ মাজত 29 জনে যোৱাবেলি তেওঁলোকে মেট্ৰিক পৰীক্ষা দিছিল। 29 জনৰ ভিতৰত 29 জনে পাছ কৰিছে। আমি তেওঁলোকক বেছি কিছু দিব নোৱাৰিলেও এটাকৈ ফুলাম গামোচা আৰু যি আমাৰ পৰা হৈছে সেইখিনি দি আমি তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। লগতে আমি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু তেওঁলোকে যাতে আগন্তুক দিনত আমাৰ নিকেতনৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছত তেওঁলোকে যাতে আগন্তুক দিনত ডক্টৰ, ইঞ্জিনিয়াৰ বা ডাঙৰ অফিচাৰ আৰু ডাঙৰ বিজনেছমেন হ'ব পাৰে, ইয়াৰ কাৰণে আমি আশা ৰাখি তেওঁলোকক আজি আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। হয়, চাওক, মই গাৰ্জেন, বিশেষকৈ মই আমাৰ যি গাৰ্জেনসকল আছে তেওঁলোকক এটা কথা অনুৰোধ কৰিম, আমাৰ ল'ৰা ছোৱালীয়ে য'ত তেওঁলোকে পঢ়িবলৈ বা যি এক্টিভিটি কৰিবলৈ তেওঁলোকে ভাল পায় তেওঁলোকক এইটোৱে দিব লাগে। নিজৰ মাজৰ পৰা কিবা এটা বস্তু তেওঁলোকক জাপি দিয়াতকৈ তেওঁলোকৰ যিটো মনৰ ইচ্ছা, এই ইচ্ছাটোৱে অগ্ৰগতি বা তেওঁলোকক ইম্পৰ্টেণ্ট দি এই ষ্টেপত তেওঁলোকক আগবঢ়াৰ কাৰণে সদায় তেওঁলোকক প্ৰেৰণা দিব লাগে। কাৰণ চাওক, ষ্টুডেণ্ট জীৱন এটা এনেকুৱা জীৱন, তেওঁলোকে যদি নিজে নিবিচাৰে যে মই আজি এটা ডক্টৰ নহ'ম, তথাপি যদি মোৰ অভিভাৱকে কয় যে তুমি ডক্টৰে হ'ব লাগিব, তেতিয়াহ'লে তেওঁৰ জীৱনটো একেবাৰে অন্ধকাৰ হৈ যায়। আগন্তুক দিনত গৈ তেওঁলোকে নিজৰ জীৱনত সক্ষম বা সফলতা অৰ্জন কৰিব নোৱাৰে। তো এইবেলিত মই এইটোৱে ক'ম যে ষ্টুডেণ্টবিলাকক নিজৰ মতে তেওঁৰ নিজৰ এইম কি আছে এইটো আগত ৰাখি তেওঁলোকক জীৱনত আগবাঢ়িবলৈ প্ৰেৰণা দিব লাগে। আমি যোৱা বছৰত যিদৰে আমাৰ ৰিজাল্ট হৈছে, সেই ক্ষেত্ৰত আমাৰ এই বছৰত আমি 100% এচিভমেণ্ট কৰিব পাৰিছোঁ। এইটো আমাৰ কাৰণে এটা ডাঙৰ লক্ষ্য আছিল। গতিকে আগন্তুক দিনত যাতে ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীসকলে আৰু অধিক উচ্চ মানদণ্ডৰ পাৰ্চেণ্টেজ লৈ যাতে অৱতীৰ্ণ হ'ব পাৰে, তাকে আমি কামনা কৰিলোঁ। আৰু লগতে আমি এইখিনি তেওঁলোকৰ কাৰণে আমি বাৰ্তা দিব খোজোঁ যে যি ছাত্ৰ যি স্কুলতে পঢ়ক বা হায়াৰ ছেকেণ্ডেৰীতে পঢ়ক, যাতে আগন্তুক সিহঁতে এটা ভাল মানুহৰ কাৰণে জীৱনত প্ৰস্তুতি লয় আৰু এই প্ৰস্তুতিয়ে সিহঁতৰ যাতে এজন ভাল সুনাগৰিক হিচাপে গঢ়ি তোলাৰ কাৰণে আমি সিহঁতক আহ্বান কৰিছোঁ। আৰু যাতে তেওঁৰ এই আমাৰ প্ৰতি যে তেওঁৰ লগত যাতে সহানুভূতি, আমাৰ প্ৰতি যাতে সিহঁতৰ এটা সহানুভূতি থাকে, তাকে আমি কামনা কৰিলোঁ। আৰু আগন্তুক দিনত যাতে সিহঁতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি এইখিনি আমি সিহঁতৰ কাৰণে আমাৰ যিখিনি সামৰ্থ্য হিচাপে আমি সিহঁতক উদগনি বঁটা হিচাপে আগবঢ়াইছোঁ। এয়ে আজিৰ আমাৰ সভা।